আৰু তুমি কি হৈছে কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী হনিকল ডেকা। মই দৰা হৈছোঁ। দৰা হৈছে। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ জয়পুৰ। জয়পুৰত। ছোৱালী ক'ৰ পৰা আনিছে? ক'ৰ পৰা আনিবা? ছোৱালী ডিব্ৰুগড় প্ৰকৃতিৰ পৰা। মোৰ ঘৰৰ ওচৰৰ পৰা আনিছে। বঢ়িয়া। মই ছোৱালী ঘৰতো যাব পাৰিম আৰু ইয়াতো বিয়া খাব পাৰিম ন? ঠিক আছে, বঢ়িয়া বঢ়িয়া। আৰু বিয়াত কি কি খোৱাবা? কইনাজনী কাষে কাষে মাক থাকিলে মাকে আলহী মাতিব লাগিব নহয়। মায়ে আলহী মাতিছে আকৌ। মানুহবোৰ আহিছেনে বিয়ালৈ? এতিয়া তুমি মানুহবিলাকক মাত বোল কৰিবা, যিখিনি মানুহ আহিছে, ঠিক আছে? সাজু সদায় নেকি কইনা আনিবলৈ? কেতিয়া যাবা কইনা আনিবলৈ? ৰাতি 12টা বজাত যাম। দেৰিকে যাব অলপ। 12টাতকৈ 3টাত পাবগৈ ন কইনা ঘৰ? আজি ৰিচিপশ্যন নেকি? কইনাজনে দেখিছোঁ। কইনা দেখিছা যে ৰিচিপশ্যনে নেকি? ঠিক আছে, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। তুমিও দৰা হোৱা গ'লে সোনকালে যেন পাই নেকি? ঠিক আছে, তোমাৰ নাম কোৱা আৰু তুমি কি হৈছে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কাম্পিয়া তমক। তুমি কি হৈছে? কইনা। কইনা হৈছে। বৰ ধুনীয়া লাগিছে দেই তোমাক। দৰা ক'ৰ তোমাৰ? ইয়াত ওচৰতে ন? ওচৰতে। বঢ়িয়া বঢ়িয়া। এতিয়া আমাক কি কিবা চফ্ট টপ আনিছা? দিয়া বাইদেউহঁতকো দিয়া। আমাক দিবা নাই? আমাক দিবা নাই? দিয়া আকৌ। ঠিক আছে, মই লৈ লওঁ অলপ। বিয়াত কি কি খোৱাবা তুমি? মানুহক কি কি খোৱাবা? কি কি খাব লাগিছা? ভাত খুৱাইছা? বঢ়িয়া। ভাতৰ লগত মাছ মাংস দিবানে? আৰু দৰা কেতিয়া হ'ব তোমাৰ? অলপ পিছত আহিব। অলপ পিছত আহিব ন? অলপ পিছত আহিবই। ধুনীয়া হৈছে, ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।